আমি যদি বিটিচি উন্নয়ন কৰিব লাগে আমি অসম চৰকাৰৰ লগত আমি অংশীদাৰ হৈ থাকিব লাগিব। এতিয়া ফাণ্ডৰ কথা আছে। বিটিচি আমি চৰকাৰ চলাব লাগিলে আমাক বহুত টকাৰ আৱশ্যক হয় আৰু সেই টকাবিলাক আহে চেণ্ট্ৰেল চৰকাৰে আজি অসম চৰকাৰক দিয়ে, অসম চৰকাৰে আমাক দিয়ে, বিটিচিক দিয়ে। গড়েশ্বৰ বিধানসভা সমষ্টিৰ আমাৰ এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক জিকাই নিয়াৰ কাৰণে আমি ঘৰে ঘৰে এই নিৰ্বাচনী সভা পাতিছোঁ ছুপাৰ ৱাইছত, য'ত 50জন 60জন 100জন এই ধৰণে আমি চোতালত মিটিং পাতিছোঁ, সঁহাৰি পাইছোঁ। গতিকে এইবাৰ ভিক্টৰ কুমাৰ দাস আমাৰ এনডিএৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব, হাজাৰ হাজাৰ ব্যৱধান। মুখ্যমন্ত্ৰী আহিব হয়, আমি কালি 26,000 মানুহ ইয়াত গেডাৰিং কৰাৰ কাৰণে আমি যোজা কৰিছোঁ। 26,000 পৰা 30,000 মানুহ আমি গেডাৰিং কৰিম। ইয়াত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আহিব আৰু বিটিচিৰ চিফ তথা BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিব আৰু হিচাপে আমাৰ দল সংগঠন যে আমাৰ এলাইট যিটো পাৰ্টি বা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এনডিএৰ বিজেপি AGP আৰু BPF দলৰ ইয়াত সক্ৰিয় সদস্য আমাৰ দলীয় কৰ্মকৰ্তাবিলাক ৰাইজ আহিব। কি প্ৰতিশ্ৰুতি লয় ৰাইজৰ সমস্যা উন্নয়ন? আজি আমি যদি বিটিচি উন্নয়ন কৰিব লাগে আমি অসম চৰকাৰৰ লগত আমি অংশীদাৰ হৈ থাকিব লাগিব। তেতিয়া ফাণ্ডৰ কথা আছে। বিটিচি আমি চৰকাৰ চলাব লাগিলে আমাক বহুত টকাৰ আৱশ্যক হয় আৰু সেই টকাবিলাক আহে চেণ্ট্ৰেল চৰকাৰে আজি অসম চৰকাৰক দিয়ে, অসম চৰকাৰে আমাক দিয়ে, বিটিচিক দিয়ে। গতিকে আমি যদি এই আগন্তুক যিটো চৰকাৰ হ'ব, এই চৰকাৰত যদি আমি শক্তিশালী ৰূপত অংশীদাৰ হ'ব পাৰে, বিটিচিত 15টা বিধানসভা সমষ্টি আছে। এনডিএ হিচাপে আমি এই 15টা সমষ্টি প্ৰতিনিধিত্ব কৰিছোঁ। BPF দলে 11খন আসনত আৰু বিজেপি দলে 4খন আসনত। এই 15টা সমষ্টি জিকাই নিলে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাত শক্তিশালী হ'ব। আক্ষেপটো অলপ চলপ থাকিব, আমিও বিচাৰিছিলোঁ, চবৰে থাকে এইটোকে। যিহেতু আমি এনডিএ হিচাপে চিট ভাগ বতৰাটো হ'ব। আমি 11টাত ৰাখিছোঁ BPF দলে, 4টা বিজেপিক দিছে। গতিকে সেই আমাৰ এলায়েন্সৰ যিটো মৰ্যাদা, এলায়েন্সৰ যিটো ধৰ্ম, এইটো আমি পালন কৰি আছোঁ। BPF দলৰ কোনোবা কেন্দ্ৰীয় নেতৃত্ব আহিব ইয়াত প্ৰচাৰ কৰিব? হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কাইলৈ আহিব আৰু বাকী নেতা কৰ্মী আহি আছে, সদায় আহি আছে। বিজেপিৰো আহি আছে, AGPৰো আহি আছে।